বেটিয়াদিত সম্প্ৰতি মাটি খান্দিলেই যেন ওলাই মৰণাস্ত্ৰ আজিও ইয়াৰ ব্যতিক্ৰম নহয় শুকুৰবাৰে বাক্সা আৰক্ষীৰ এক সফল অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাৰী বস্তিত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বাক্সা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগুলৰ নেতৃত্বত চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হয় এই অস্ত্ৰ শস্ত্ৰবোৰ দুটা AK-47 ৰাইফল 4টা মেগজিন আৰু 527 সক্ৰিয় গুলী চিনাৰী বস্তিৰ ডিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এই সম্পৰ্কে জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনে সম্প্ৰতি উদ্ধাৰ হোৱা এই অস্ত্ৰ শস্ত্ৰসমূহ কোন সংগঠনে মাটিত পুতি থৈছিল সেই সম্পৰ্কে তাৎক্ষণিকভাৱে ক'ব নোৱাৰে যদিও অনুসন্ধান কৰি থকা বুলি সদৰি কৰে অৱশ্যে কোনো ব্যক্তিকে আটক কৰা নাই বুলিও মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে স্মৰ্তব্য যে বিগত সময়ছোৱাত ওদালগুৰি চিৰাং আদি ঠাইতো মাটিৰ তলত পুতি থোৱা অৱস্থাত আৰক্ষীৰ দ্বাৰা উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ কমখেদি বাক্সা জিলাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰৰ নেতৃত্বত আৰু OC বৰবৰী এটা অপাৰেশ্যন লঞ্চ কৰা হয় আৰু সেই মৰ্মে ডিৰিং নদীৰ ওচৰত চিনাৰী বস্তি কয় তাত আমি গাঁতত পুতি থোৱা অৱস্থাত দুটা AK-47 চিৰিজৰ ৰাইফল 4টা মেগজিন আৰু 520 ৰাউণ্ডছ এমুনিশ্যন ৰিকভাৰ কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত কোৱাটো কঠিন আমাৰ অলৰেডি ইনভেষ্টিগেশ্যন চলি আছে এই ইনভেষ্টিগেশ্যনৰ অন্তত ক'ব পৰা যাব কোন গ্ৰুপৰ বা কোন আততায়ী বা কেনেকুৱা ধৰণৰ মানুহৰ এই অস্ত্ৰখিনি এতিয়ালৈকে আমি তাকো আটক কৰা নাই যিহেতুকে অনুসন্ধান চলি আছে ডেফিনেটলি আমিতো কণ্টিনিউ কৰি থাকিমেই অপাৰেশ্যন পাই যাব ছাৰ গম পোৱা নাই NDMD বুলি কোনো কথা অহা নাই এইটো তদন্তৰ অন্ততহে ওলাব